আজি মই ক'বলৈ লৈছোঁ পুৰাণত বৰ্ণিত হৈ থকা মহাৰ্ষি কন্দুৰ কাহিনী। পুৰাণৰ অনুসৰি ঋষি কন্দুৱে স্বৰ্গৰ অপ্সৰা ৰমদূছাৰ লগত ৯০৭ বছৰলৈকে বসবাস কৰিছিল। ইয়াত বহুতো অপ্সৰাৰ নামৰ লগতে দেৱৰাজ ইন্দ্ৰৰ নামো সন্নিৱিষ্ট হৈ আছে। এইটো কথা বেদ, পুৰাণ এই সকলোবোৰতে বৰ্ণিত হৈ আছে যে ইন্দ্ৰদেৱ স্বৰ্গৰ ৰজা আছিল আৰু নিজৰ কামনা পূৰ কৰিবলৈ তেওঁ বিশ্বাসঘাতকতা কৰিবলৈ কোনো কুণ্ঠাবোধেই কৰা নাছিল। এবাৰ তেনেকুৱাই হ'ল ঋষিসকলৰ শ্ৰেষ্ঠ ঋষি কন্দু গংগোত্ৰী নদীৰ কিনাৰত তপস্যা কৰি আছিল। দেৱৰাজ ইন্দ্ৰৰ এটা প্ৰশ্নই মনত ভয়ৰ সৃষ্টি কৰিছিল যে কন্দু ঋষিয়ে তপস্যা বৰদান পোৱাৰ পাছত স্বৰ্গখন বিচাৰিব নেকি। তেতিয়া ইন্দ্ৰদেৱে তেওঁৰ তপস্যাৰ ভয়ত তপস্যা ভংগ কৰিবলৈ অত্যন্ত সুন্দৰী অপ্সৰা প্ৰমলোচাক ঋষি তপস্যা ভংগ কৰিবলৈ পঠাই দিয়ে আৰু প্ৰমলোচাক সন্মোহিত অৱস্থাত দেখাৰ পাছত তেওঁ প্ৰমলোচাৰ প্ৰেমত পৰিল আৰু তপস্যা ত্যাগ কৰিলে আৰু পৰিকল্পনা অনুযায়ী প্ৰমলোচাই তেতিয়া স্বৰ্গত যাব বিচাৰিছিল। কিন্তু প্ৰমলোচাৰ প্ৰেমত ঋষি কন্দু এনেকুৱা হৈ পৰিছিল যে প্ৰমলোচাক ঋষি কন্দুৱে কলৈকো যাব দিয়া নাছিল। কিন্তু প্ৰমলোচা যেনে তেনে হ'লেও স্বৰ্গ যাবলৈ বিচাৰিছিল। কিন্তু তাই ঋষি কন্দুৱে শাপ দিব বুলি ভয় কৰিছিল। সেইকাৰণে তাই বিচাৰিছিল যদিও যাব পৰা নাছিল স্বৰ্গলৈ। প্ৰেমলীলা সমাপ্ত হ'লত ঋষি কন্দু নিজৰ তপস্যাৰ কথা মনলৈ আহিল আৰু তেওঁৰ নিজৰ জুপুৰিৰ পৰা ওলাই আহি প্ৰমলোচাক ক'লে যে মই তপস্যালৈ যাওঁ। তেতিয়া প্ৰমলোচাই ক'লে ইমান দিন হ'ল তপস্যা নকৰাৰ, এতিয়াহে তোমাৰ তপস্যা কৰাৰ কথা মনলৈ আহিছে। আৰু তেতিয়া ঋষি কন্দুৱে ক'লে তুমি ৰাতিপুৱাহে আহিছা, এতিয়া মোক সাধনা আৰু তপস্যাৰ কথা ক'বলৈ আহিছা। তেতিয়া প্ৰমলোচাই দেৱৰাজ ইন্দ্ৰৰ সকলো কথা খুলি ক'লে আৰু মই ইয়ালৈ অহা পুৰা ৯০৭ বছৰেই হ'ল। এইবোৰ কথা শুনাৰ পাছত ঋষি কন্দুৱে নিজকে নিজে ক'বলৈ ধৰিলে হে ভগৱান, মোক শাস্তি দিয়া, মোক নৰকলৈ নিয়া। মোৰ সকলোবোৰ সাধনা আৰু তপস্যা ভংগ হ'ল। পাছত কন্দুৰ নিজৰ স্থিতি মনত পৰিল আৰু অপ্সৰাক ত্যাগ কৰি পুনৰ তপস্যা কৰিবলৈ গ'ল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।